ৰখি বাবলু, মোৰ মনত আজি ঢোল বাজিছে, পেঁপা বাজিছে, গগনা বাজিছে, বাঁহী বাজিছে, মুঠতে যিমান বাজিবলগীয়া বস্তু আছে সকলোবোৰ বাজিছে। কিয় এই বিয়া নপতা আদাবঢ়াৰ জীৱনত প্ৰথমবাৰ তিনিজনী ছোৱালীয়ে বিয়াৰ বাবে ৰাজি হৈছে। কয় নহয়, ভগৱান জব ভি দেতা হে সব পৰ ফাৰ কে দেতা হে, তেনেকুৱাই হৈছে। তিনিজনী ছোৱালী বিয়াৰ বাবে ৰাজি হৈছে হয়, কিন্তু তই বিয়াটো এজনীকে পাতিবি? হা, বিয়াটো মই এজনীকে পাতিম, কিন্তু যোনজনীক পাতিম সেইজনী কিন্তু কম লাকি পাৰ্চন হ'বনে? লাকি পাৰ্চন? আৰু সিও তোৰ লগত বিয়া হোৱা জনী, নিজৰটো আধা বয়স গুচিয়েই গ'ল আৰু বিয়া পাতিব হেনো ফুলকুমলীয়া ছোৱালীৰ লগত। লাজো নাপায় আধা বুঢ়া। কি হ'ল বাবলু, কি ভাবি আছ? নাই একো নাই, সঁচাকৈ কিন্তু বহুত লাকি হ'ব সেইজনী ছোৱালী যোনজনীয়ে তোমাৰ লগত বিয়া হয়। লাকি হ'বতো। মই মোৰ মানুহজনীক ইমান মৰম দিম, ইমান মৰম দিম, ইমান মৰম দিম কৈছো নহয়। মৰম দি মৰমৰ সাগৰ বনাই দিম। আৰু মোৰ মৰম কৰা দেখি আজিলৈকে মোক যিমান ছোৱালীয়ে ৰিজেক্ট কৰিছিলে, সেইকেইজনী ছোৱালীয়ে জ্বলিব যে মই গলত টাইমত বাবুক ৰিজেক্ট কৰিলো নেকি বুলি। আৰু হয়তো কেইজনী মানে আহি ক'ব, বাবু তুমি যদি বিচাৰা মই তোমাৰ দ্বিতীয় পত্নী হ'বলৈও ৰাজি, তুমি যদি বিচাৰা মই তোমাৰ তৃতীয় পত্নী হ'বলৈও ৰাজি, তুমি যদি বিচাৰা বাবু মই তোমাৰ চতুৰ্থ পত্নী হ'বলৈও ৰাজি। বাবু বাহ, তোৰ মৰম দেখি আমাৰেই জ্বলন হৈ গৈছে। তেন্তে তোক ৰিজেক্ট কৰা ছোৱালী কেইজনীৰ যে জ্বলন নহ'ব কোনো কথাই নাই। তাকেইতো বাবলু, মই কেতিয়াবা ভাবো যে মোৰ ইমান মৰম আছে ন, তথাপিও মই ইমান মৰম থকা মানুহটোক ছোৱালীবোৰে কেনেকৈ ৰিজেক্ট কৰিব পাৰে বাৰু? বাবু, আচলতে ক'ব গ'লে সেইকেইজনী ছোৱালীৰ মাথাত মাল বোলা বস্তুটো নাই, সেইটো কাৰণেহে তোৰ নিচিনা ইমান মৰম থকা মানুহটোক ৰিজেক্ট কৰে। হয় কিন্তু। বাবু, পিছে বিয়াটো পতা যায় কেতিয়া? বহুত জল্দি পাতিম বাবলু, বহুত জল্দি পাতিম। আজি ছোৱালী কেইজনীৰ ভিতৰত এজনীক চিলেক্ট কৰিম, চিলেক্ট কৰাৰ লগে লগে ভাবিলো বিয়া হ'ল আৰু বুলি। মজা, তেন্তে এইবাৰ আমাৰ বাবুৰ বিয়া খাই পাম ন? নিশ্চয়। হেল্ল' মা, কি হ'ল? বাৰু বাৰু হ'ব দে গৈ আছো। অ'কে ৰাখিছো। হেৰি বাবলু, ৰখি, মায়ে মোক ইমাৰ্জেঞ্চি কাম এটাত মাতিছে, মই গৈ থাকো হা। মায়ে মাতিছে? তেনেহলে আমিও যাওঁ। আমিও মাৰ লগত চাচ-নাকি হোৱাই নাই, দেখাই নাই, তহঁতৰ ঘৰলৈ এদিনো যোৱাই নাই, নে কি কোৱা? নাই, আজি নালাগে, বেলেগ দিনা যাম দে, এদিন ভাল দিন চাই মেলি। একো নাই বাবু, আজিয়েই ভাল দিন, আজিয়েই যাওঁ। একো ভাল দিন নহয় আজি শুক্ৰবাৰ, মোৰ কাৰণে বেয়া দিন, সেইকাৰণে আজি নালাগেও, বেলেগ এদিন যাম দে। বাৰু দে বাবু, তেনেহলে তুমি গৈ থাকা। তহঁতি ইয়াতে বহি থাকা, মই পটককে ঘূৰি আহিম হা। অ'কে। ৰখি, ব'লা, আমিনো ইয়াত কি কৰি থাকিম? আমিও গৈ থাকো নহয়, নে কি কোৱা? হয়, বল। কি হ'ল মা, কিয় মাতিছিলি? কি মা? চৰি বছ, মানে আপোনাৰ নম্বৰটো মা বুলি ছেভ কৰি থৈছো আৰু মা বুলি ফোনত কথা পাতো যে, সেইটো কাৰণে ওলাই গ'ল আৰু, চৰি। বাবু, কি হৈছে? এইবাৰ মাল চাপ্লাই কৰোঁতে ইমান সময় লাগিছে যে? মানে বছ, এইবাৰ একেলগে 3 পিচ মাল পাইছো, মেনেজ কৰোঁতেতো অকণমান সময় লাগিবই ন। কি একেলগে 3 পিচ? একেলগে 3 পিচ। চাব্বাছ বাবু, চাব্বাছ, তই কিন্তু কামৰ মানুহ দেই। থেংক ইউ বছ। পিছে মালকেইটা মেনেজ হ'লনে নাই? হ'ল, একেবাৰে টোটেলি আণ্ডাৰ কণ্ট্ৰল। মই যদি ইচাৰা কৰি দিওঁ মাল আহি জেগাত হাজিৰ হৈ যাব। চাব্বাছ, তোৰ ওপৰত পইচা খৰচ কৰি তোক ষ্টাইলিছ কৰাৰ কামত আহিছে। দে তেনেহলে মালকেইটা মাতি দিয়া। ৰ বছ, এইবাৰ মাল চাপ্লাই কৰাৰ আগতে মোৰ এটা কণ্ডিশ্যন আছে। কি কণ্ডিশ্যন আৰু কেনেকুৱা কণ্ডিশ্যন? মানে মই আজিলৈকে আপোনাক এটাকৈহে মাল চাপ্লাই কৰি আহিছিলো। তাতে কি হ'ল? আৰু আজিলৈকে যিমানবোৰ মাল চাপ্লাই কৰিছো, এইকেইটা তেনেকুৱা ভেজাল নহয়, এইকেইটা বহুত তাগৰা মাল হয়। আৰে বাবু, কি ক'ব বিচাৰিছ ডাইৰেক্ট চিধা কৈ ক। মানে বছ, আজিলৈকে মই পাৰ পিচ মালত 5 লাখকে কমিশ্যন লৈছিলো, কিন্তু এইকেইটা মালত মোক পাৰ পিছত 10 লাখকে কমিশ্যন লাগিব। কি? হয় বছ, পাৰ পিছত মোক 10 লাখকে কমিশ্যন লাগিব। আৰে বাবু, তই কি পাগল হলি নেকি? তোক কি কাৰণত পাৰ পিছত 10 লাখকে লাগে? তই পাহৰি গলি নে তোক এইবোৰ ষ্টাইলিছ কৰোঁতে মোৰ কিমান খৰচ হৈ যায়? সোণৰ চেইন, জোতা, মোজা, ষ্টাইলিছ কাপোৰ কানি, সম্পূৰ্ণ ষ্টাইল বস্তুবোৰ কিনি দিওঁতেই দেখোন আধা পইচা গুচি যায়। যি কি নহওক বছ, আপুনিওতো মই দিয়া মালৰ দ্বাৰাহে পইচা কমাই ন। তাৰমানে তুমি কি ক'ব বিচাৰিছা? মই কি অকল তোমাৰ ওপৰত নিৰ্ভৰ কৰি এই বিজনেছ চলাই আছো নেকি? মই সেইটো ক'ব যোৱা নাই বছ, মই কৈছো মুঠতে মই আনি দিয়া মালৰ উচিত দাম মোক লাগে। তাৰমানে মই কি আজিলৈকে তোমাক তোমাৰ উচিত দাম দিয়া নাছিলো নেকি? মই সেইবোৰ নাজানো বছ, মুঠতে মোক এইকেইটা মাল পাৰ পিছত 10 লাখকে লাগিবই, কাৰণ এইকেইটা আগৰ নিচিনা নহয়, এইকেইটা অলপ স্পেচিয়েল। তেনেকুৱা কি স্পেচিয়েল? আগতেও তই ছোৱালী চাপ্লাই কৰিছিলি আৰু এতিয়াও তই ছোৱালীহে চাপ্লাই কৰিবি। এইকেইজনীৰ কি 3টা ভৰি 3খন হাত আছে নেকি? নে ৰাৱণৰ নিচিনা 10টা মাথা আছে? নাই বছ, এইকেইজনীৰ 3টা ভৰি 3খন হাত বা ৰাৱণৰ নিচিনা 10টা মাথা নাই, কিন্তু এইকেইজনীক একেলগে কণ্ট্ৰলত আনোতে বহুত কষ্ট হৈছে ন। আৰে বাবু, কোনটো কামত কষ্ট নকৰাকে পইচা পায়? কষ্ট কৰিছ বাবেহে তো প্ৰত্যেক ছোৱালীক 5 লাখকে দিওঁ। আৰু মই কি একো কষ্ট নকৰাকৈ এই ছোৱালী কেইজনীক বিদেশত চাপ্লাই কৰো নেকি?
বেলেগ গেংবোৰৰ লগত কিমান চিক্ৰেট মিটিঙত যাব লাগে, কিমান পুলিচক পইচা খুৱাব লাগে আৰু ইমানদাৰ পুলিচবোৰৰ পৰা লুকুৱাই মাল নিব লাগে, এইবোৰ তই কি জান? আৰু মাল যেতিয়ালৈকে গৈ জেগাত নেপায়গে তেতিয়ালৈকে খোৱা বোৱা চব অশান্তি, ক'ত বা কি হৈছে, ক'ৰবাত পুলিচে পাইছেই চাগে, সেইবোৰ চব ভাবিব লাগে। সেইবোৰ চব মেনেজ কৰোঁতে কি কষ্ট নহয় নেকি? আৰু তোৰনো কি, অকল ছোৱালীক প্ৰেমৰ জালত পচাবহে লাগে? অকল ছোৱালীক প্ৰেমৰ জালত পচাবহে লাগে বছ, অকল সিমানেই নেকি? আৰে বছ, ছোৱালীৰ আগত চেনি দি মিঠাকৈ কথা ক'ব লাগে আৰু ৰঙীন ভৱিষ্যতৰ সপোন দেখুৱাব লাগে, তেতিয়া গৈ ছোৱালী এজনী প্ৰেমৰ জালত পৰে। আৰু প্ৰেমত পৰাৰ লগে লগেই তাইৰ সকলোবোৰ সপোন, সকলোবোৰ আশা আকাংক্ষাৰ লগতে তাইৰ সম্পূৰ্ণ জীৱন ধ্বংস কৰি তাইক বজাৰৰ বস্তুৰ দৰে বিক্ৰী কৰি দিয়াটো কি সহজ নেকি? হ'ব। এতিয়া আৰু বৰ বেছি ভাষণ শুনাই থাকিব নালাগে। দিলো। পাৰ পিছত 10 লাখকৈ দিলো, কিন্তু মাল আজিয়েই চাপ্লাই দিব লাগে। বছ, আপুনি একো চিন্তা কৰিবই নালাগে, মাল আজিয়েই পাই যাবি। মই ফোন কৰাৰ লগে লগে গাড়ী পঠিয়াই দিবি। অ'কে। তেন্তে বছ, মই গৈ থাকো, কামত লাগোগে। যোৱা। হেল্ল' জানমণি, হেৰি তুমি চাৰিআলিলৈ আহাচোন, অকলে আহিবা হা। ৱাও, মিছ ইউ টু। জল্দি আহা। অ'কে বাই। হাই। হেল্ল' মাই ডিয়াৰ, তুমি আহিলা? আহিলো। অ' মাই গড, মাই ডিয়াৰ বোলে, শুনি মোৰ ইমান ভাল লাগিছে। বাবুৱে মোক পচন্দ কৰিলে চাগে বিয়াৰ বাবে, সেইকাৰণেহে মোক অকলে মাতিছে। কি হ'ল জানমণি, কি বনাই আছা? নাই একো নাই, তুমি যে মোক অকলে মাতিছা মোৰ বিশ্বাসেই হোৱা নাই। কিয়? তাৰমানে তোমাৰ মোৰ ওপৰত বিশ্বাস নাই ন? আছে, মানে মই ক'ব বিচাৰিছিলো তুমি যে মোক অকলে মাতিছা মোৰ বহুত ভাল লাগিছে। কিয় নেমাতিম অকলে? এইকেইদিন তুমি মোৰ খোৱা বোৱা অশান্তি কৰি থৈছা। মানে খাওঁতেও অকল তোমাৰ কথাই মনত আহে, শুওঁতেও অকল তোমাৰ কথাই মনত আহে, ক'ব গ'লে অন্নবোৰতে অকল তোমাৰ কথাই মনত আহে অ' জানমণি। সঁচাকে নেকি? সঁচাকে অ' জানমণি। কিন্তু কিয়? কি জানি, এইকেইদিন কিয় বা ইমান মনত আহিছে তুমি? মোৰ মতে ক'ব গ'লে মই তোমাক ভাল পাই পেলাইছো চাগে জানমণি। কি? সঁচা নেকি? সঁচাকে অ' জানমণি। বাবলু, তোমাক মই কথা এটা কওঁ। জানমণি, এটা কথাত মোৰ মন নভৰে অ', 2-3টা কোৱা না, তেতিয়া বৰ ভাল লাগিব। মানে ময়ো তোমাক বহুত বেছিয়ে ভাল পাওঁ। মই জানিছিলো জানমণি, মই জানিছিলো তুমি মোক বহুত বেছি ভাল পোৱা বুলি, সেইকাৰণে মই তোমাক কোৱাৰ আগতেই আমি দুটাক লৈ সপোন ৰচি থৈছো। কি সপোন? সপোন। কেনেকুৱা সপোন ৰচি থৈছানো বাবু? মানে সপোনটো এনেকুৱা, আমাৰ এখন ঘৰ য'ত তুমি আৰু মই থাকিম, কেৱল তুমি আৰু মই, লগত থাকিব আমাৰ মৰম ভাল পোৱা। সঁচা নেকি বাবু? মই কিন্তু ইমাজিন কৰি পাই গৈছো দেই আমাৰ সেই সপোনৰ ঘৰখনত। বহুত মজা লাগিছে বাবু, বহুত মজা লাগিছে। আই লাভ ইউ। লাভ ইউ টু জানমণি, আই লাভ ইউ ছ' মাছ। হেৰি, এতিয়া পৰি বেলবেলিৰ কি হ'ব? কি হ'ব সেইটোতো মই নাজানো, মই তোমাক ভাল পাওঁ আৰু অকল তোমাকেই ভাল পাই থাকিম জানমণি। আৰু ময়ো। হেৰি, নহ'লে এক কাম কৰোঁ, তুমি গৈ মেলি অকণমান ছাইডত থাকা, মই পৰি আৰু বেলবেলিক মাতি কিবা এটা মেনেজ কৰোঁ। কিন্তু মই নোকোৱালৈকে তুমি কিন্তু নক'বা মই তোমাক ভাল পাওঁ বুলি। অ'কে বাবু, তুমি যেতিয়ালৈকে নোকোৱা মই তেতিয়ালৈকে কাকো নকওঁ। বাৰু তেনেহ'লে তুমি ছাইডত যোৱাচোন। হেল্ল' পৰি, তুমি আৰু বেলবেলি চাৰিআলিলৈ আহাচোন, মই ইয়াত ৰখি আছোঁ। সোনকালে আহিবা। আহি যোৱা। হাই। হেল্ল' মাই ডিয়াৰ্ছ, তহঁতি আহিলা? আহিলো। হেৰি বাবু, কোৱাচোন তুমি আমি দুজনীক কিয় মাতিছিলা ইয়ালে? মানে পৰি, তহঁতি দুজনীৰ লগত অলপ ইম্পৰ্টেণ্ট কথা এটা আছিলে অ'। তেনেকুৱা কি ইম্পৰ্টেণ্ট কথানো? কোৱা না বাবু, তেনেকুৱা কি ইম্পৰ্টেণ্ট কথা? শুনিবলৈ বহুত মন গৈছে। কৈছো বেলবেলি, কৈছো ক'বলৈতো মাতিছো ন। মানে মই সিদিনা গৈ মাৰ লগত ডিছকাছ কৰিলোঁ হা তহঁতৰ বিষয়ে, তাৰপাছত মায়ে কৈছে পৰি আৰু বেলবেলিৰ ভিতৰতে এজনী মোৰ বোৱাৰী হ'ব বুলি। কি? সঁচা নি? সঁচাকেও। বেচেৰি জানমণিজনীলে মৰমহে লাগিছে পাই। একো নাই দে তেনেকুৱা, মানে মই আগতীয়াকৈ জানমণিক মাতি মেলি অলপ বুজাই দিলোঁ। বুজাই দিলো মানে তাইক কৈ দিলা নেকি যে অকল আমি দুজনীৰ ভিতৰতে এজনী তোমাৰ হ'ম বুলি? নাই ডাইৰেক্ট তেনেকৈ কোৱা নাই, ডাইৰেক্ট তেনেকৈ ক'লে বেয়া পাব ন, অকণমান বুজাইছোঁ আৰু বেলেগ ধৰণে। হেৰি, এতিয়া তিনিজনীও ঘৰলৈ যাওঁ, মায়ে মাতিছিলে, তাৰপাছত মায়ে তাত কৰিবলগীয়াকেইটা কৰিব আৰু ন। হেৰি, আৰু এটা কথা, মানে মায়ে যেতিয়া ক'লে ন পৰি আৰু বেলবেলিৰ ভিতৰতে মোৰ বোৱাৰী এজনী হ'ব বুলি, তেতিয়াৰে পৰা তহঁতি দুজনী এনি টাইম মোৰ মনত, কৈছো নহয়, খাওঁতে শুওঁতে উঠোতে বহোতে অকল তহঁতি দুজনীৰ কথাই মনত আহে। ৱাও, মজা। আমিওতো অকল তোমাৰ কথাকে ভাবি থাকো ন পৰি? নেভাবিমনো কেনেকে, আমাৰ বাবু হয় ন। সঁচাই নেকি? সঁচাকৈ তহঁতি মোৰ কথা ভবানে? ভাবোতো। মজা দে, এইবোৰ কথা বতৰা মাজে মাজে হৈ থাকিব ন। এতিয়া ঘৰলৈ যাওঁ, জানমণিকো মাতি দিওঁ ন, সেই ছাইডত থৈছিলো তাইক। মাতি দিয়া বেচেৰীজনীক। জানমণি, শুনিছানে? আহা, তুমিও এতিয়া ইয়ালৈ আহা। পৰি বেলবেলি আহিলা? হ'লেই অলপ সময়। তুমি কেতিয়া আহিছিলানো জানমণি? মোৰো হ'ল অলপ সময়। হেৰি শুনা আকৌ। কোৱা। নহ'লে মই এতিয়া গাড়ীখন মাতি দিওঁ ন? মাতি দিয়া। অ'কে, মাতি দিছোঁ ৰ। হেল্ল' মা, হেৰি গাড়ীখন পঠিয়াই দিয়াচোন। গাড়ী আহিব এতিয়া, তাৰপাছত আমি যাম ন।
আহিলে গাড়ীখন কি তেনেকুৱা গাড়ী বাবু ভাবিছিলো অলপ স্পেচিয়েল কাৰ আহিব বুলি ভিতৰত গোটেই স্পেচিয়েলে জানমণি বাহিৰৰ পৰা দেখিবলৈহে তেনেকুৱা অহ ব'লা এতিয়া গাড়ীলে বল বল হেৰি উঠিলানে উঠিলো পিছে এইকেইজন কোন বাবু সেইকেইজন তহঁতৰ বছ জবলি কেইজনী বাবু তুমি এইবোৰ কি কৈছা বাবু ইয়া, মই ঠিকেই কৈছো মই তহঁত কেইজনীক বিক্ৰী কৰি দিলো 30 লাখ টকাত বাবু এইবোৰ তুমি কি কৈ আছা আমাৰ লগত এনেকুৱা ধেমালি নকৰিবা কোনে ধেমালি কৰিছে তহঁতৰ লগত হা কোনে ধেমালি কৰিছে মই একো ধেমালি কৰা নাই মই তহঁতক বিক্ৰী কৰি দিলো বইজ ছোৱালী কেইজনীৰ পৰা মোবাইল কাঢ়ি নিয়া আৰু মুখত টেপ লগাই দিয়া অ'কে বাবু প্লিজ বাবু প্লিজ এনেকুৱা নকৰিবা হে ভগৱান প্লিজ আমাক বচোৱা এই বাবু পাপিৰ পৰা প্লিজ আমাক বচোৱা প্লিজ 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 মুখত টেপ লগাই দিলানে বইজ লগাই দিলো অ'কে তহঁতি এতিয়া গৈ থাকা অ'কে ড্ৰাইভাৰ চলো হেল্ল' বছ মাল পঠিয়াই দিলো মোলেও মাল পঠিয়াই দিয়ক আচ্ছা আচ্ছা অ'কে মই একাউণ্ট চেক কৰিছো